জীৱন যাত্ৰা আৰম্ভ কৰা আমি দুয়ো সত্যৰ পাশত আবদ্ধ হৈ কিবা কাৰ্য সমাপন কৰিছোঁ। দুয়ো এক হৈ পবিত্ৰ মিলনেৰে সংসাৰ বঢ়াম। পৰমেশ্বৰে আমাক ভক্তিপৰায়ণ পবিত্ৰ পুত্ৰ কন্যা দান কৰক। তেওঁলোক যেন দীৰ্ঘায়ু হয়। তুমি শিলৰ দৰে স্থিৰ হোৱা। তোমাৰ শত্ৰু পক্ষক পৰাজয় কৰিবলৈ ভগৱানে যেন অফুৰন্ত শক্তি দান কৰক। এতিয়া সপ্তদ্বীপ গমন এইখিনিতে তেখেতসকলৰ লগ্ন গাঁঠি গামোচা এনে কাপোৰ বান্ধি দিয়ে যে গাঁঠি দিয়ে উত্তৰ ইফালে অলপ পিছুৱাই আহিব লাগিব। ইফালে অলপ পিছুৱাই পৰমেশ্বৰে অন্ন লাভৰ কাৰণে তোমাক এখোজ আগবঢ়াওক। কইনা আজিৰ পৰা ঘৰৰ ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীনত হ'ল। অকণমান বহাই দিবা। বল লাভৰ কাৰণে ঈশ্বৰে তোমাক দ্বিতীয় খোজ আগবঢ়াওক। কইনা সুখে দুখে আপুনি আৰু আপোনাৰ ইষ্ট কুটুম আদিৰ সেৱা শ্ৰদ্ধাত সকলোকে সন্তোষ ৰাখিবলৈ পৰমেশ্বৰে মোক কৃপাদান কৰক। এখোজ আগবঢ়াই দিয়া। নাই নাই পিছতে দিব। কুভুটো আগবঢ়াওক নাপাই। এতিয়া বাওঁ ভৰিটো আগবঢ়াই থৈ দিয়ক। বৰ পৰমেশ্বৰে ধন সম্পদৰ বৃদ্ধিৰ কাৰণে তোমাক তৃতীয় খোজ আগবঢ়াওক। কইনা আপোনাৰ প্ৰতিব্ৰতা ভাৰ্যাৰূপে পৰম পবিত্ৰভাৱে ঋতুকাল অতিবাহিত কৰিবলৈ পৰমেশ্বৰে মোক কৃপাদান কৰক। ঋতুকালে কৰক দিয়ক। আগবঢ়াই দিয়ক। কুম্ভটো আগবঢ়াই দিয়ক। বৰ